ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 10ৰ বৈচিত্ৰময় অসমৰ তিৱাসকল নামৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? ইয়াৰ উত্তৰ লিখিবা। ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক। 2 আছে তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? ইয়াৰ উত্তৰ লিখিবা। তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে ক্ৰাম অৰ্থাৎ ঢোল, বাৰ, ক্ৰাম খুজুৰা, ক্ৰাম পান্তাই, দুমডিং, ডগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য। ইয়াৰ উপৰি ৱাফাং ক্ৰাম, ধক-ধৰক, পাংখি অৰ্থাৎ বাঁহী, ধোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰী আৰু খায়াং অৰ্থাৎ তাল ইত্যাদি তিৱাসকলে উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰে। 3 নম্বৰ আছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ লিখিবা। তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। 4 আছে তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখিবা। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম হ'ল ৱানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী কান্থি, লাংখন, মাই পথালা, মাই ৰাৱা, জোনবিল মেলা, ভৰত গোসাঁইৰ উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, কাতি বিহু ইত্যাদি। 5 নম্বৰত আছে ফুলগুৰিৰৰ ধেবা কি? ইয়াৰ উত্তৰ লিখিবা। ফুলগুৰিৰৰ ধেবা হ'ল বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত এখন গীত আলেখ্য। আনহাতে ফুলগুৰিৰ ধেবা হৈছে তিৱাসকলৰ নেতৃত্বত ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। 6 আছে চমু টোকা লিখা। ক আছে ইন্দ্ৰ সিং দেউৰী আৰু খ আছে বলাইৰাম সেনাপতি। ইন্দ্ৰ সিং দেউৰী লিখিবা। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হ'ল ইন্দ্ৰ সিং দেউৰী। তেওঁৰ জন্ম হৈছিল 1932 চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত। মালচিংপুমা আৰু মামা আমচিৰ তেওঁ আছিল তৃতীয় পুত্ৰ। 1939 চনত কাৰ্বি আংলং জিলাৰ বাওলাগুপ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়েই অৰ্থৰ অভাৱত শিক্ষা জীৱন সামৰিব লগা হয়। ইন্দ্ৰ সিং দেউৰী ডাঙৰীয়া তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী আছিল। তেওঁ তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰালকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত, বিভিন্ন আলোচনী আদিত প্ৰকাশ পাইছে। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰ সিং দেউৰীক ফা পৰৈ অৰ্থাৎ জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। তেওঁ 1994 চনৰ 20 আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে। ইয়াৰ পাছত আছে বলাইৰাম সেনাপতি। অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ'ল বলাইৰাম সেনাপতি। তেওঁৰ জন্ম 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত। তেওঁৰ পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া LP আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত। তেওঁ 1953 চনৰ পৰা 1963 চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ বাৰপুজীয়াত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। বলাইৰাম সেনাপতি ৰচিত গীত আলেখ্য কেইখন হৈছে নগাঁৱৰ নৰোত্তম গোসাঁই শ্ৰীৰাম, ফুলগুৰিৰ ধেবা, তিৱা সমাজ সংস্কৃতি, হেৰুৱা দিনৰ সুৰ আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত। তেওঁ 2014 চনৰ 11 মে'ত ইহলীলা সম্বৰণ কৰে।